হাই ফ্ৰেণ্ডছ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে পিছবেলা অলপ ওলাই যাওঁ বুলি ভাবিলোঁ লগৰ এটাই সিহঁতি। চ' ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ। চ' আপোনালোকক চাই থাকক। পিছবেলা ওলাই যাম, ক'ত যাম আপোনালোকক দেখাই আছোঁ। প্ৰথম লগৰটোৰ ঘৰত পাই লওঁ গৈ পিনি। চ' আপোনালোকে চাই থাকক, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া আহি পানি মন্দিৰ ফটো ঘৰ পালোহি। ত' চাই থাকক আপোনালোকে মোৰ ভিডিঅ'টো, ক'ত যাম দেখাই আছোঁ। গৈছোঁ মানে হেৰি আকৌ এইটো খুলি থোৱাই থাকে। এইবোৰ হৈছে গাঁৱলীয়া স্থিতি এটা। আমি আহি পালোহি এতিয়া এডোখৰ। তো আৰু লগৰ এটা অহা কথা আছে, মানে সি অহালৈকে আমি ইয়াতে ৰওঁ। তো আপোনালোকে চাই থাকক, আপোনালোকক দেখাই আছোঁ এতিয়া ইয়াৰ পৰিৱেশটো কেনেকুৱা। চাওক আপোনালোকে ইয়াৰ পৰিৱেশটো ধুনীয়া হিচাপে ফটো চাওক। চাওক আপোনালোকে ইয়াৰ পৰিৱেশটো কেনেকুৱা লাগিছে, মানে একদম কিবা পাহাৰৰ ছাইডত থকা লিখা লাগিছে। মানে যে পাহাৰীয়া এটা অঞ্চলতহে আমি এনেকৈ আছোঁ তেনেকুৱা থকা লাগিছে। বহুত ধুনীয়া লাগে মানে পিছবেলা সময়টোত সেইডোখৰ এনেকুৱা টাইমত মানে বহুত বেছি ধুনীয়া ফটো উঠে এইডোখৰ। আমি এতিয়া এইখিনিৰ পৰা যাওঁগৈ, আমি দুটা যাম কেতিয়া ইয়াৰ পৰা, মানে লগৰ এটা বেলেগ এডোখৰ জেগাত আহিছে আছোঁ, আমি তালৈ যামগৈ। ত' মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, আমি এতিয়া আহিলোঁ সেইডোখৰৰ পৰা, আমি এতিয়া বেলেগ এডোখৰ জেগালৈ যাম, আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। ত' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমি এতিয়া আহি পালোহি বেলেগ এডোখৰ জেগা। ইয়াতে উদয় বহি আছে, মানে লগৰ এটা আহিব বুলি কৈছিলোঁ যে, ত' ইয়াতে উদয় বহি আছে। ত' আমি এতিয়া ইয়াতে অলপ দেৰি বহিম। ফ্ৰেণ্ডছ, এতিয়া বহি থাকোঁতে ইয়াত সন্ধিয়া হৈ গ'ল। আমি এতিয়া ফাষ্ট ফুডত যাম, মানে কিবা এটা খাই লওঁগৈ আমি। ত' সিহঁতিকেইটাই ক'লে কিবা এটা খাই লওঁ বুলি। ত' আমি এতিয়া ফাষ্ট ফুডত যাম। ত' আপোনালোকে চাই থাকক ভিডিঅ'টো মোৰ। ফ্ৰেণ্ডছ, আমি এতিয়া যাম চাৰিং বৰদললৈ, মানে বৰদলতে ফাষ্ট ফুড আছে, তাতে ফাষ্ট ফুডত খাবগৈ লাগিব কিবা এটা। তো আমি এতিয়া তালৈ যাওঁ।
ফ্ৰেণ্ডছ আমি এতিয়া আহি পালোঁ চাৰিং বৰদল। ইয়াতে আমি ফাষ্ট ফুডতে কিবা এটা খাই লওঁ, খাই লৈ আমি ডাইৰেক্ট ঘৰ যাম। চ' আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি ব্লগটো ইমানেই, পুনৰ লগ পাম আকৌ নেক্সট ব্লগত।